এতিয়া মেট্ৰিক পৰীক্ষা অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ মনত মাত্ৰ এটা প্ৰশ্ন যে কেতিয়া ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ দিন বা কেতিয়া ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট। তেওঁলোকে সকলোৱে ইউটিউবতে চাৰ্চ কৰি হওক বা গুগলতে চাৰ্চ কৰি হওক সকলো সময়তে তেওঁলোকে চাৰ্চ কৰি তেওঁলোকৰ মনত এটা ভয়ভাৱ আহি পৰিছে। কিন্তু বহু অপেক্ষাৰ অন্ত পেলাই ছেবাৰ অফিচিয়েল ৱেবছাইটত পৰীক্ষাৰ দিন ইতিমধ্যে ঘোষণা কৰিলে। আমি আপোনালোকক সকলো জনাম, খালি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। যেতিয়া আমি চাৰ্চ কৰোঁ গুগলত যে SSLC 2025 ৰিজাল্ট, তেতিয়া আচলতে এনেকৈ ধৰণৰ আমাক এখন স্ক্ৰীন আহি পৰে যে এক্সপেক্টেড এপ্ৰিল মাহৰ 15 তাৰিখৰ পৰা 20 তাৰিখলৈকে। আৰু যদি আমি এই তথ্যটো ভালদৰে চাওঁ তেতিয়াহ'লে আমি আগৰ তাৰিখৰ যিবিলাক ঘোষণা কৰা হৈছিলে তাতো আমি দেখা পাম যে পৰীক্ষাৰ দিন আচলতে চমু চাপি আগলৈ আহি আছে। প্ৰথমতে জুন মাহ আছিলে, জুনৰ পৰা মে'লৈ আহিলে, মে'ৰ পৰা যোৱা বছৰ এপ্ৰিলৰ 20 তাৰিখ। কিন্তু শেহতীয়াকৈ ছেবাৰ এটা অফিচিয়েল পেজত পৰীক্ষাৰ এটা ন'টিফিকেশ্যন আহি পৰিছে। তাৰ পৰা আমি সঠিক সিদ্ধান্তত উপনীত হ'ব পাৰোঁ যে এপ্ৰিল মাহতেই ছেবাৰ ৰিজাল্ট দিব। গতিকে আহকচোন আমি চাওঁ সেই দিনটো কি। আচলতে ছেবাৰ ৰিজাল্ট দিয়াৰ অফিচিয়েল কেইবাটাও ৱেবছাইট আছে। তাৰ এটা হ'ল result.shiksha। যদি আমি সেই ছাইটটোত চাওঁগৈ, ছাইটটোত চালে কি হয়, তেতিয়া এনেকুৱা ধৰণৰ এখন পেজ এখন আহে য'ত লিখা আছে ৰিজাল্ট ডেট লাইকলি ইন এপ্ৰিল 2025। এটা অফিচিয়েল পেজ হয়। গতিকে এই পেজটোৰ মতে আমি সঠিক সিদ্ধান্তত উপনীত হ'ব পাৰোঁ যে ছেবাৰ ৰিজাল্ট এপ্ৰিল মাহতে দিব আৰু 15 তাৰিখৰ পৰা 20 তাৰিখৰ ভিতৰত আচলতে ছেবাৰ ৰিজাল্ট ঘোষণা হ'ব লাগে। এতিয়া কথাটো আহিলে যে আমি ৰিজাল্ট কেনেকৈ চেক কৰিম। ৰিজাল্ট চেক কৰাৰ ক্ষেত্ৰত কেইবাটাও অফিচিয়েল ৱেবছাইট আছে। তাৰ ভিতৰত হ'ল results.shiksha, sebaonline.org.in, sebaresult.in। এইটা ৱেবছাইটত চালে আপোনালোকে ৰিজাল্ট পাই যাব।